ব্ৰহ্মপুত্ৰ এক চিৰপ্ৰবহমান কাহিনী যিয়ে গঢ় দিছে অসম আৰু বৰ্তমান তাৰে দক্ষিণ পাৰত গুৱাহাটী মহানগৰী সূৰ্যোদয়ৰ আলোকেৰে উজ্জীৱিত গুৱাহাটী হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰদলি স্বৰূপ গুৱাহাটীৰ আকাশে বতাহে নিনাদিত হৈ আছে এই সাক্ষ্য বহন কৰা দেৱ দেৱী ঋষিমুনি বীৰ বীৰাংগনাৰ কাহিনী জনগণৰ সপোন ৰচা কাহিনী যাক ভিত্তি কৰিয়ে অসমৰ চিৰযুগমীয়া ইতিহাস মূৰ্ত হৈ আছে এই চহৰে যুগে যুগে অসমৰ ভাগ্য স্বাধীনতা আন্দোলনৰ পৰা আঞ্চলিকতাবাদৰ কাৰ্যকলাপলৈ এই চহৰে নানা ঘটনা পৰিঘটনাৰ সাক্ষ্য বহন কৰি আহিছে চহৰৰ বুকুত সগৌৰৱে থিয় হৈ আছে অসমৰ জনতাক প্ৰতিনিধিত্ব কৰা গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ অসম বিধানসভা ভৱন চাৰিবেৰৰ মাজতে সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গৃহীত হয় বিধানসভা কাৰ্যক্ৰমণিকা সম্পন্ন কৰিবলৈ নিৰ্মাণ কৰা মাথো এক ভৱন নহয় ই হৈছে অসমৰ স্বতন্ত্ৰতা গণতন্ত্ৰ আৰু আত্মপ্ৰকাশৰ ৰাজনীতিৰ পৰা কিছু ফালৰি কাটি কেইটিমান খোজ আঁতৰতে গণেশ মন্দিৰ ঐতিহাসিক মন্দিৰত বিঘিনিনাশক শ্ৰী গণেশৰ আশীষ বিচাৰি ভক্ত ঘটে গণেশ চতুৰ্থীৰ পবিত্ৰ মুহূৰ্তত এই মন্দিৰ চাকি বন্তি প্ৰাৰ্থনা আৰু ভক্তিৰসত নিমগ্ন হৈ আলোকিত আৰু মুখৰিত হৈ উঠে মন্দিৰৰ চৌপাশৰ গণেশগুৰি আৰু সদাব্যস্ত জীৱনৰ মাজত একেদৰেই চলি থাকে নীলাচল পাহাৰৰ শিখৰত অৱস্থিত কামাখ্যা মন্দিৰ যেনিবা দিগন্তই পৰিধান কৰা এক ৰক্তিম কিৰীটী দৈবিক আৰু পাৰ্থিৱ জগতৰ মিলনস্বৰূপ এই মন্দিৰত সৃষ্টি আৰু শক্তিৰূপিণী কামাখ্যা দেৱীৰ আদিম ৰূপক আৰাধনা কৰা হয় প্ৰতি বছৰে অম্বুবাচী মেলাৰ সময়ত ভক্তবৃন্দৰ চাকি বন্তি তন্ত্ৰ মন্ত্ৰৰ মাজত বিশ্বাস আৰু ভক্তিয়ে প্ৰাণ পাই উঠে কামাখ্যা মন্দিৰ অসমৰ শক্তি পূজাৰ হৃদস্পন্দন স্বৰূপ দেৱী পূজাৰ ভক্তিৰস মন্দিৰটোৰ চাৰিবেৰৰ মাজতেই সীমাবদ্ধ হৈ ৰৈ নাযায় দূৰ দিগন্তলৈ প্ৰসাৰিত হৈ আকণ্ঠ নিমজ্জিত কৰি তোলে ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ ময়ূৰদ্বীপত অৱস্থিত উমানন্দ মন্দিৰলৈ যাবলৈ এক চমু নৌকা যাত্ৰাৰ আৱশ্যক হয় কিংবদন্তি অনুসৰি এই স্থানতেই পাৰ্বতীয়ে শিৱৰ পৰা মহাজ্ঞান লাভ কৰিছিল পাৰ্বতী অৰ্থাৎ উমা জ্ঞান প্ৰাপ্তিৰ আনন্দৰ পৰাই ইয়াৰ নাম উমানন্দ হৈছিল কোলাহলপূৰ্ণ গুৱাহাটী চহৰৰ পৰা কিছু নিলগত থকা এই মন্দিৰৰ শান্ত সৌম্য পৰিৱেশে ভক্তক আপ্লুত কৰি তোলে চিত্ৰাচল পাহাৰৰ চূড়াত অৱস্থিত মানুহৰ ভাগ্য বুলি বিশ্বাস কৰা 9টা গ্ৰহৰ উপাসনা কৰা হয় আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱা এই দেৱালয়ত ভক্তি আৰু প্ৰাচীন জ্যোতিষ শাস্ত্ৰ চৰ্চাৰ অপূৰ্ব সমাহাৰৰূপী 9টা শিৱলিংগ আছে এই স্থানৰ পৰা দেখা পোৱা গুৱাহাটী চহৰৰ অনন্য ৰূপে পৃথিৱী আৰু আকাশৰ সীমা একাকাৰ কৰি তোলে নৱগ্ৰহ মন্দিৰত থকা শিৱলিংগ কেইটা ভিন ভিন ৰঙৰ 9খন কাপোৰেৰে আবৃত যিয়ে 9টা গ্ৰহক প্ৰতিনিধিত্ব কৰে ই আমাক প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত এই চহৰ যে পূৰ্বাঞ্চলৰ জ্যোতিষ চৰ্চাৰ অন্যতম কেন্দ্ৰ আছিল সেয়া সোঁৱৰাই দিয়ে গুৱাহাটী চহৰৰ দক্ষিণ অঞ্চলত নিৰিবিলি পৰিৱেশত অৱস্থিত এয়া শান্ত সমাহিত বশিষ্ঠ মন্দিৰ কথিত আছে যে ইয়াত বশিষ্ঠই আশ্ৰম মন্দিৰৰ চৌপাশে থকা সেউজীয়া পাহাৰৰ পৰা বৈ অহা জুৰিবোৰৰ পানী ভৰলু নৈত পৰেগৈ মন্দিৰ প্ৰাংগণৰ গছ-গছনিত বাস কৰা বান্দৰৰ লৰা ধপৰাই ইয়াৰ নিৰ্জনতা ভেদি পৰিৱেশ মুখৰিত কৰি তোলে প্ৰকৃতি আৰু ঈশ্বৰ উপাসনাৰ মিলনস্বৰূপ বশিষ্ঠ মন্দিৰ এক অনুপম সুন্দৰ তীৰ্থক্ষেত্ৰ এই বৰ্ণিল যাত্ৰাত এইবাৰ আমি আছোহি অসমৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অসমৰ কলা সংস্কৃতিক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰচেষ্টাৰে ইয়াত স্থাপন কৰা হৈছে সংগ্ৰহালয় পীঠিকা আৰু নাট্য মন্দিৰ ইয়াত প্ৰদৰ্শিত সত্ৰীয়া নৃত্যৰ লালিত্যময় মুদ্ৰাৰ পৰা
মুখাশিল্পৰ নান্দনিকতালৈ এই সকলোবোৰে অসমৰ কৃষ্টি পৰম্পৰাক জীৱন্ত কৰি তুলিছে। নগৰীয়া কোলাহলে স্পৰ্শ কৰিব নোৱাৰা বহু দূৰৰ অৰণ্য আৰু কুঁৱলী বেষ্টিত পাহাৰৰ মাজত অৱস্থিত এয়া চানডুবি বিল। 1897 চনৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা এই বিল এতিয়া সৌম্যতাৰ প্ৰতীকস্বৰূপ। আকাশৰ প্ৰতিফলন ঘটা জলপৃষ্ঠই মুগ্ধ কৰা এই বিল হৈছে মাছুৱৈসকলৰ জীৱন নিৰ্বাহৰ বাবে মাছ ধৰা স্থল, চৰাই চিৰিকটিৰ বাবে জলকেলিৰ স্থল। সময় থমকি ৰোৱা চানডুবিৰ নীৰৱতাত একাত্ম হৈ প্ৰকৃতিৰ শান্ত সমাহিত ৰূপ উপভোগ কৰিবলৈ ইয়ালৈ বহু লোকৰ আগমন ঘটে। ব্ৰহ্মপুত্ৰ নদীয়ে লোৱা গুৱাহাটীৰ প্ৰায় গাতে লগাইছে ঐতিহাসিক পঞ্চতীৰ্থৰ মিলনভূমি ৰূপে পৰিচিত এই চহৰ ভিন ভিন ধৰ্মাৱলম্বী লোকৰ বাবে এক পবিত্ৰ উপাসনাস্থলী। ইয়াৰ মণিকোট পৰ্বতত থকা হয়গ্ৰীৱ মাধৱ মন্দিৰত বিষ্ণু আৰু বুদ্ধ দুয়োগৰাকীকে আৰাধনা কৰি আশীষ বিচৰা হয়। ভক্ত ঘণ্টাধ্বনিৰে মুখৰিত হৈ উঠে। পুৱামক্কা দৰগাহো এনে এক সমন্বয়ৰ ক্ষেত্ৰ য'ত মুছলমানসকলেই নহয় আন ধৰ্মৰ লোকেও মূৰ দোৱায়। গুৱাহাটীৰ দাঁতিকাষৰীয়া প্ৰাচীন মদন কামদেৱ দেৱালয় অসমৰ খাজুৰাহ হিচাপে জনাজাত। কামৰূপত ৰাজত্ব কৰা পাল ৰাজবংশৰ সমসাময়িক বুলি অনুমান কৰা হয়। মানুহৰ মূৰ্তি উদ্ধাৰ কৰা হৈছে। অতি সূক্ষ্ম কাৰুকাৰ্য খচিত এই মূৰ্তিসমূহ হৈছে প্ৰেম, উৰ্বৰা শক্তি তথা সৃষ্টিৰ প্ৰতীক। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু নিলগত মৰিগাঁও জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্য হৈছে এশিঙীয়া গড় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমি। এটা নতুন দিনৰ আৰম্ভণিত প্ৰাতঃকালীৰ পোহৰত জীৱ জন্তুৰ মাতে মুখৰিত কৰি তোলা এই অভয়াৰণ্যই আমাক সোঁৱৰাই দিয়ে যে মানুহৰ লগতে অন্যান্য সকলো জীৱ জন্তুক লৈহে অসমৰ অস্তিত্ব বিদ্যমান। ইতিহাসৰ পাতে পাতে জিলিকি থকা গুৱাহাটী মাথো ইয়াৰ অতীতৰ মাজতেই আবদ্ধ হৈ ৰোৱা নাই। গুৱাহাটী আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই ব্যৱসায় বাণিজ্য আৰু উদ্যম উৎসাহেৰে ভৰা এখনি ব্যস্ত মহানগৰী। অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গুৱাহাটী হৈ পৰিছে হৃদস্পন্দন স্বৰূপ। লেণ্ডিং হল। থেংক ইউ।